Hello guys, good morning. আৰু ৰাতিপুৱা শুই উঠি কেনে এয়া মই গাখীৰ এক কাপ আৰু লগত লৈছো ব্ৰিটেনিয়া কেক. So let's continue the vlog. এতিয়া গা ধুই ললো এপিনে যাব লৈছো আজি গম পাব ক'ত যাম বলক আইপিনে চাওক গেটু হাই কৈ দিয়া হাই তোমাৰ নামটো কৈ দিয়া বিৰাংগন মুনা আৰু বলক তেন্তে So guys, মই ৰেডি হৈ গলো যাবলৈ এতিয়া ড্ৰেছ আপ কৰি ললো যাবলৈ ওলালো আমি ক'ত যাম আপোনালোকে পিছত গম পাব এতিয়া মাছখন লগাই এপিনে আজি বাইকখন লৈ যাম So guys, আমি পাই গলো এতিয়া মোৰ আগত আছে প্ৰাঞ্জিত কলিতা আমাৰ বাইকাৰ আৰু আমি গৈ আছো এতিয়া মিলন নগৰ লগৰ এজনৰ ঘৰ মই আজি পিলিয়নত বহিছো দেই আমাৰ ইয়াত ৰাস্তা বনোৱা কাম হৈ আছে সেইকাৰণে ৰাস্তাটো বহলাই আছে এইপিনে দেখিছে ইটা বালি চব পেলাই থৈছে সাইডৰ পিনে ৰাস্তাটো ডাঙৰ কৰিবলৈ আৰু লগত ফুটপাথো বহাই দিয়া হ'ল ইয়াত আৰু এতিয়া আমি পাইছো হি ৰেলৱে ক্ৰসিং টিভি সেন্টাৰ পামগে আৰু লাহেকে আপোনালোকক দেখাম বাৰু সো গাইজ ফাইনালি আমি পালোহি টিভি সেন্টাৰ অলপ আগত আছে বাৰু আপোনালোকক দেখিছেই কিমান ভিৰ লাগি আছে এটুকুৰা টিভি সেন্টাৰ হলেও আজি ইমান ভিৰ নাই বাৰু সানডে কিন্তু বহুত ভিৰ হয় দেই ইয়াত মানে সব মানুহে গাহৰি ল'ব আহে বহুত জেগা পা আহে আৰু ইয়াত কিন্তু পুৰা মানে আপুনি গাহৰি পুৰা ফ্ৰেছ পাই যাব আহিব কেতিয়াবা বজাৰ কৰিবলৈ আমি পালোহি মিলন নগৰ এইটো এনেও গৈ থকা দেখিব এইটো চাংকুৰ মেডি ঘৰ মোৰ লগৰ এটা এই ঘৰটো চাওক ইমান ধুনীয়া ৰাতি বোলে হেৰি পাইছে থানা পাই ৰাতি লৈ গৈছে বোলে পুলিচ কোনো অহাই নাই ভিতৰত আপেলৰ মাক বাপেকে নাচালে So guys, finally আমি পাই গলোহি ইয়াত মিনময়হঁতৰ ঘৰৰ ওচৰত আৰু এপিনে আছে মোৰ লগত প্ৰাঞ্জিত হাই কৈ দিয়া ইলাজ কৰিছে দেই দেখিছে নে গাইছ আমাৰ লগৰকেইটা ইমানে বেয়া আমাক ৰখাই থৈছে তাহাঁতৰ ঘৰৰ আগত So guys, এইকেইটা এতিয়া পাইছে লগৰকেইটা এইপিনে আছে ৰঞ্জন আৰু এইপিনে আছে ঋষভ দুইটা ঘৰ ওচৰে আৰু মেইন মানুহটোৱে পোৱাহি নাই এতিয়ালৈকে আমি ইয়াতে ৰখি আছো তাহাঁতৰ ঘৰৰ আগত So guys, ইমান দেৰি পৰা ৱেইট কৰি পাই গ'লহি এতিয়া আমাৰ লগৰকেইটা এইটো হৈছে হাই কৈ দিয়া মানে ফনি মৃন্ময় গাড়ীখন বেয়া হৈ গ'ল এতিয়া ঠেলিব লাগিব যেন পাইছো দেই ষ্টাৰ্টে লোৱা নাই So guys, ৰাস্তাটো দেখিছে কিমান লেতেৰা আমি গৈ আছো এতিয়া পালোহি জাষ্ট ফ্ৰেণ্ড এইটো পাই গলোহি আমাৰ মিনময় ঘৰ আৰু হেপী বাৰ্থডে আৰে হেপী বাৰ্থডে সো আমি পাই গলোহি মিনময় ঘৰ আৰু এইপিনে চাওকচোন কি আছে একুৰিয়াম ৱা ধুনীয়া মাছ দেই একুৰিয়াম গাইস আজিকালি এনেকুৱা যুগ আহি গ'ল চবে স্মাৰ্টফোন লৈ বিজি দেখিছে না এইপিনে গেম খেলি আছে কিবা কৰি আছে এইপিনে পেট খজুৱাই আছে দেখিছে এইপিনে পেট খজুৱাই আছে তো এইপিনে এজন ল'ৰা আছে এজন একদম ফোন চোন নোহোৱাকে বহি আছে ভাল হেল্ল' গাইজ চ' আমি ওলালো এতিয়া মিনময় ঘৰৰ পৰা এতিয়া আছে আমাৰ ওচৰত পিকে আৰু এইপিনে বাবু যাৰ বাৰ্থডে আছিলে আৰু এইপিনে চব ওলালে এতিয়া আমি ঘৰ পালোহি ফাইনেলি আৰু এতিয়া যাওঁ অলপ ফ্ৰেছ হলো দেন আমাৰ ঘৰত আহিছে আলহী এইপিনে আহিছে বৌ মামচা বৌ এইপিনে আপা আৰু এইপিনে ৰাজীৱ দা আৰু তাৰি এতিয়া চাহ খাই আছে So guys, বৌহেতি যাব ওলাইছে এতিয়া বাই দিছে এইপিনে মা এইপিনে আপা যাব ওলাইছে
Hello guys, so মই আহি গলো মোৰ ৰুমত আৰু I'm back in my room, so let's continue the vlog. বলকচোন পাকঘৰত যাও কি খানা বনি আছে যে চাওগে। Hello guys, আমি পাকঘৰ পালোহি এতিয়া। So guys, মই কিচেনত পালোহি এতিয়া আপোনালোকক দেখাই আছো কি বনি আছে আজি স্পেশাল। এপিনে আছে পিয়াজ, এপিনে আছে আলু, এপিনে চিকেন আৰু এপিনে আমাৰ কেৰাহী পুৰা গৰম উতলি আছে আৰু এপিনে আছে দালি। চিকেন কোনে খাই ভাল পায় কমেন্ট কৰিবচোন। এইটো বনিছে চিকেন, আলু আৰু মছলা দিছে মাই। বেছি মছলা নিদিব নহলে পেট বেয়া কৰিব। কি ধুনীয়া কালাৰ বনিছে এতিয়া। একদম পুৰা মছলা দি কেনে পুৰা ৰঙা কৰি দিলে। গাইস মই গা ধুই ৰেডি হৈ গলো, ফ্ৰেছ হৈ গলো। এইপিনে আমাৰ বেটাই ভাত খাই আছে। বিটু আহি গলো দে আকৌ গাইস খানা ৰেডি হৈ গল ফাইনালি। এইপিনে মায়ে খাবলৈ ৱেইট কৰি আছে আৰু এইপিনে আছে আমাৰ চিকেন আৰু এইপিনে মাছ, ভাত, নেমু টেঙা হিচাপে আৰু ৰখক খাই লওক। আপোনালোকক লগ পাই আছো গাইস। মোৰ ৰুমত আহিলো, ভাত খাই কেনে জাষ্ট পাইছো এতিয়া ৰুমত আৰু এতিয়া বিছনাখন তৰি কেনে শুই যাওঁ আৰু বুলি ভাবিছে নেকি? কিন্তু নহয়, মোৰ ভিডিঅ' এডিট মাৰিব আছে ৰাতি 3টালৈকে অকল আপোনালোকৰ কাৰণে। আৰু আপোনালোকে তেনেকে মোক সাপোৰ্ট কৰি যাওক, লাইক কৰি দিয়ক, সাবস্ক্ৰাইব কৰি দিয়ক আৰু কমেন্ট কৰি যাওক। ঠিক আছে, বাই বাই।